আজি সঁচাকৈ খুব ভাল লাগিছে আজি ইমানকেইজন ইউটিউবাৰ আৰু চিনাকি ভাতৃ প্ৰতিম মোৰ নীলোৎপল এইফালে আছাম জেট তোকে আদি কৰি ইমানবোৰ ভাই ককাই একেলগে আজি হৈছোঁ খুব ভাল লাগিলে ষ্টুডিঅ' ফিউজনলৈ আহিছে একেলগে আজি দিনটো খুব ধুনীয়াকৈ গৈছে আমাৰ সকলোলৈকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোলৈ খুব খুব আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সেইটোৱে কওঁ যে ষ্টুডিঅ' ফিউজনৰ নামত যি ফেচবুক পেজ আৰু ইউটিউব চেনেল আৰম্ভণি হৈছে সেয়া আপোনালোকে মৰমেৰে আদৰি লওক আৰু ষ্টুডিঅ' ফিউজনক আৰু মৰম আশীৰ্বাদ দিয়ক হয় এইকাৰণে আদৰি ল'ব কাৰণ আপডেটবিলাকতো মানুহক লাগিব না নীল দাই কি গাই আছে কৃষ্ণ দাই কি গাই আছে মাধৱ দাই কি কৰি আছে ৰাজীৱ দাই আঙুলি পৰশত কি ভাল মাল উলিয়াইছে সেইটো আগতীয়াকৈ গম পাব লগা হ'লি পেজটো চাব লাগিব ইউটিউব চাব লাগিব তো এই পেজখনক আপোনালোকে লাইক কৰক ফ'ল' কৰক আৰু বহুতে কি হয় আমাৰ যেতিয়া নিউজ ফিডত আহে ন ফ'ল' লাইক কৰিব নাজানে মানে ভাবে যে নিজে নিজে আহি যায় বুলি তো সেইকাৰণে কৈছোঁ ওপৰ ফ'ল' বাটনটো টেপি দিয়ক যেতিয়া আহিবলগীয়া যিখিনি আপডেট সেইখিনি গোটেইখিনি পাই থাকিব আহিবলগীয়া ধামাকা গানবোৰ বিষয়ে অকণমান মানে আভাস এটা পাই থাকিব আৰু মোৰ ফালৰ পৰা কওঁ ইমান ব্যস্ততাৰ মাজত সাধাৰণতে ইউটিউবাৰবিলাক সদায় ব্যস্ত হৈ থাকে খুব ব্যস্ত থাকে কাৰণ নতুন নতুন কিছুমান উদ্ভাৱন কৰিবলগীয়াও হয় কিছুমান বস্তু বুলি ভাবোঁ তাৰ ইমান ব্যস্ততাৰ মাজত যে আমাক ইমানকণ সময় দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আটাইকে আৰু আজি আহিছেহে এনেদৰে যেন এটা পৰিয়াল হৈ আমাৰ লগত থাকে সদায় তাকে কামনা কৰিছোঁ আৰু সৃষ্টিৰ অন্য এক নাম ফিউজন ষ্টুডিঅ' পুনৰবাৰ কৈছোঁ অসমৰ সৃষ্টিৰ এক অন্য নামেই হৈছে ফিউজন ষ্টুডিঅ' সকলোৱে মৰম দিয়ক আৰু ইয়াৰ পৰা হাজাৰ হাজাৰ গীত গৈছে যিখিনি গীতেই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এটা নাম হৈ পৰিছে আৰু মৰম দিব আঁকোৱালি ল'ব পেজখন আৰু চেনেলটো ধন্যবাদ ষ্টুডিঅ' ফিউজনৰ ইউটিউব চেনেলটো আৰু পেজটো আপোনালোকে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব অনাগত দিনবোৰত আহিবলগীয়া আমাৰ কণ্টেণ্টবোৰ আপোনালোকে খুব সহজে পাই থাকিব আৰু আপোনালোকে মৰম দিব আৰু মই খুব মৰমৰ ভাইটি নীলোৎপল আমাৰ আছাম জেট ভাইটি আমাৰ ৰাতুল ভাইটি এই আগত নক'লেও হ'ব এইটো নহয় সিহঁতকেইটা গোটেইকেইটা লাগি আছে ধীৰাজ আমাৰ মানস আমাৰ বিভিন্ন কামবোৰ কাৰণে যিবিলাক কৰি আছে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকে আহি যে আমাৰ ষ্টুডিঅ' ফিউজনত পদধূলা পেলালা এই পদধূলাখনে আমাক অকণমান কামত আহিব বুলি ভাবিছোঁ নমস্কাৰ মই নীলোৎপল চলিহা আজি উপস্থিত আছোঁ ষ্টুডিঅ' ফিউজন মৰাণৰ গৌৰৱ আৰু আজি সেই বিশেষ ষ্টুডিঅ'টোত উপস্থিত আছোঁ যিটো ষ্টুডিঅ'ৰ পৰা আপোনালোকে সদায় শুনি থকা বহু জনপ্ৰিয় গীতৰ সৃষ্টিৰ স্থলী ষ্টুডিঅ' ফিউজন আৰু আপোনালোকক এইখিনিতে কওঁ যে এটা ভাল খবৰ আছে ষ্টুডিঅ' ফিউজনৰ নামত এটা নতুনকৈ ইউটিউব চেনেল খোলা হৈছে হয়তো বহু ভাল গীত ষ্টুডিঅ' ফিউজনৰ যিটো ইউটিউব চেনেল সেইটোত আহিব মই আশা কৰিম আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ মানে কথাটো হ'ল কি এইটো যিটো এতিয়া মানে ষ্টুডিঅ' এইটোত উপস্থিত যে হ'ব পাৰিছোঁ এইটো বহুত ডাঙৰ কথা প্ৰথম কথা ছেকেণ্ড কথা হ'ল কি এই মানুহ মানে দাদাসকলে যিখিনি কাম আৰম্ভ কৰি থাকে বা যিখিনি কাম কৰি থাকে এইখিনিক লৈ বহুত আমি গৌৰৱ কৰোঁ আজি বিহুটো বা এতিয়া সময়ত বিহুটো নচলে এওঁলোকৰ কণ্ঠ অবিহনে গতিকে এই যে চেনেলটো খুলিছে পেজটো খুলিছে আপোনালোকে ছাপোৰ্ট কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কথাটো হ'ল কি তেতিয়া এই মানে তেওঁলোকে প্ৰগ্ৰাম কেনেকৈ সেই তেওঁলোকৰ মৰম পোৱা প্ৰথমটো ষ্টুডিঅ' মৰাণ ফিউজনৰ যিটো ষ্টুডিঅ' এনেকৈ কোনেও আজিলৈকে এনেকৈ মৰম বা মই সেইকাৰণে কৈছোঁ যে সোমাই পোৱা নাই গতিকে এওঁলোকৰ লগত বা মৰাণৰ যিটো ফিউজন ষ্টুডিঅ'ৰ লগত লাভমণি আমচং আছাম একেলগে আগবাঢ়িম তাকে মোৰ প্ৰাণকেন্দ্ৰ হৈছে ফিউজন ষ্টুডিঅ' মৰাণ আৰু ইয়াৰ পৰা এনেধৰণৰ প্ৰতিভা বিকাশ হয় মানে মই ক'ব নোৱাৰোঁ মানে যিসকল ইয়াৰ পৰা উঠি যায় আৰু আপোনালোকে সকলোৱে জানে নীল আকাশ ককাইদেউ আৰু কুসুম কৈলাশ ককাইদেউৰ পৰা ইত্যাদি কৰি কৃষ্ণৰাজ মাধৱ কাই ইত্যাদি প্ৰত্যেকৰে ইয়াৰ পৰাই এটা নাম উজ্বলা নাম কৰিবলৈ সক্ষম হৈছে গতিকে ফিউজন ষ্টুডিঅ'লৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি পুনৰবাৰ এনেকৈ নিমন্ত্ৰণ আৰু যিসকলে ফিউজন ষ্টুডিঅ'ৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক অনাগত দিনত আহিব লগা ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাই থাকিব আৰু বেল আইকনটো লগত দবাব আৰু শেষত জয় আহোম ফিউজনত মানে আমি ইমান সৰু মানুহ হৈও আজি ইয়াত উপস্থিত হৈ যিটো সন্মান আছিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ কৃষ্ণ দালে মাধৱ দালে তথা ৰাজীৱ দালে আৰু কথা হ'ল কি আজি ফিউজনৰ পৰা যদি গান ওলায় ন মোৰ ভাষাত ক'বলৈ গ'লে মানে অসমত বিহুৱে নহয় সঁচা ক'বলৈ গ'লে আমি প্ৰত্যেকটো বিহু মঞ্চত যেতিয়া যাওঁ ফিউজনৰ পৰা প্ৰডিউচ হোৱা গানৰ পৰাই আমি মানে ল'ৰাবোৰে নাচে চিধা কথা তো সেইটোৱে তো কৃষ্ণদাই এতিয়া যিটো নতুন গান ওলাইছে কালি আমাৰ প্ৰগ্ৰেমটো বহুত ধামাকা কৰিলে তো আগন্তুক দিনবোৰত আশা কৰিছোঁ ইয়াৰ পৰা আৰু ভাল ভাল গান ওলাই যাওক আৰু কৃষ্ণদাই এতিয়া আমাক এনেকৈ মৰম দি যাওক আৰু আহি থাকিম এতিয়া যিহেতু আজি প্ৰথম ভৰি দিলোঁ ন তো মইতো লোকেলে ল'ৰা তো আহিয়ে থাকিম বহুত বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ মই বজাম এতিয়া
ভাল লাগিছে ন বজাই আমাৰ হোৱা নাই বাৰু এইটো চাল আছে মানে এই আঙুলি 2-3টা আঙুলি খেল আকৌ ভিতৰ ফালে এটা থাকে এইটো কাহিনী আছে অকমান চেষ্টা কৰিছা বুজাবলৈ পাইছে না ওয়াও জুই আমি এফালে এতিয়া প্ৰথমে আমাৰ নীলোৎপল দাক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ নীলোৎপল দাক ৰাজীৱ দাই ৰাজীৱ দাই অকণমান মৰম হাতলি ভিডিঅ' কৰি আছো আমি অকণমান ৰাতুল দাক মৰম যাচিব বিচাৰিম বহুত ধন্যবাদ কৃষ্ণদা এইটো প্ৰণৱ দাস আমাৰ জীৱনৰ ৰং আছে আৰু জীৱনৰ ৰং আমি অকণমান মৰম যাচিব বিচাৰিম নব কেনেকুৱা লাগিলে ষ্টুডিঅ' ফিউজনলৈ আহি ফিউজনলৈ মই আহিয়ে থাকোঁ আচলতে আছাম জেটক আৰু নীলোৎপল চলিহা ককাহঁতক আজি অলপ বেলেগ হৈছে মানে 4-5 মান আহিলো আৰু কম ন আমি নীলোৎপল দা ৰাতুল দা আৰু প্ৰণৱক বহুত ধন্যবাদ দি আছো ৰাতুল দা আৰু প্ৰণৱক আৰু ধন্যবাদ দিম নীলোৎপল দাক লগ খুৱাই দিলে মানুহখিনিক লগ খুৱাই দিলে আমি ধিয়াজক অকণমান মৰম দিব বিচাৰিছোঁ এইফালে মানস আছে কথা হ'ল কি আমি হৈছোঁ নতুনকৈ উঠি অহা ইউটিউবাৰ তো আমি উজনি অসমৰ হয় আজি ষ্টুডিঅ' ফিউজনে আমাক যিটো এটা মৰম দিছে আকৌ এবাৰ জয় অসম